টেঙা আজি কোনে পায় আমাক আমি আজি তিনিটা মানে মোৰ লগৰ দুটা আৰু মই মানে বহুত দিনৰ পৰা মানে টেঙা খাম বুলি আমি প্ৰগ্ৰাম কৰি আছিলোঁ তেনেকৈ সময় পোৱা নাছিলোঁ টেঙা খাবৰ কাৰণে যিহেতু আমি ঘূৰি ফুৰি থাকোঁ তো সেইটো কাৰণে আজি টেঙা 4টা নে 5টা আনিলোঁ টেঙাটো কি বুলি কয় জানো জম্ভুৱা টেঙা নহয় কিন্তু দেই এইটো চকা টেঙা বুলি কয় কোনে চকা টেঙা বুলি চকা টেঙা চিনি পাই কমেণ্টত জনাবচোন আৰু এতিয়া টেঙা এটা কাটি লৈ আৰু লগতে নিমখ জলকীয়া একচুৱেলি কেঁচা জলকীয়া নাই কেঁচা জলকীয়া থাকিলে আৰু ভাল লাগিলেহেঁতেন খাই কিন্তু যিহেতু এতিয়া আমাৰ ইয়াত কেঁচা জলকীয়া নাই সেইটো কাৰণে এনেকৈ খাম শুকান জলকীয়া দি বেলেগ একো নাই কিবাকিনি ধুনীয়া পাত চাত যদি পালোঁ আৰু ভাল লাগিলেহেঁতেন তো এতিয়া আগতে কাটি মেলি লওঁ তাৰপিছত মই দেখুৱাই আছোঁ চাই যাব তো আমি এতিয়া এনেকৈ কাটি আছোঁ কেঁচা জলকীয়া নাই যিহেতু তো এতিয়া আমি শুকান জলকীয়া দিম এতিয়া জলকীয়াটো পিচি দিব পালে ভাল হ'লহেঁতেন আৰু এতিয়া আমাৰ ফাইনেলি টেঙা কটা ৰেডি হৈ গ'ল ইয়াত দেখিব পাৰিছে এতিয়া আমি ভাগ কৰি ল'ম যিহেতু তিনিজন আছোঁ মই আৰু মোৰ লগৰ দুটা মোৰ লগৰ এজনটো একদম কমকৈ ল'লে সেই ভাত খাইছে বোলে সেইটো কাৰণে মই বেছিকৈ ল'লোঁ এতিয়া পূৰা ধামাকা খাই আছোঁ এতিয়া পূৰা কাটি মেলি ৰেডি হৈ গ'ল টেঙা তো এতিয়া পূৰা খাম দেই কি বুলি কয় কোনে টেঙা খাই ভাল পায় কমেণ্টত জনাবচোন মই কিন্তু টেঙা খাই কিন্তু বহুত ভাল পাওঁ দেই টেঙা মোৰ বেষ্ট একদম চব্জি হওক বা এনে কি বুলি কয় এনে হেৰি টেঙাই হওক গাইছ টেঙা কি বুলি কয় চকা টেঙা খাই আছোঁ আমি চুকা টেঙা লেচা ঝোল কি মজা ইমান যে মজা লাগে ন খাই এনে কাটি মেলি আমি এতিয়া পূৰা একদম বহুত দিন টেঙা খোৱা নাই একদম দাঁত চাত পূৰা টেঙা হেৰি গ'ল টেঙা জাল হৈছে এইপিনে টেঙা পুৰা চলা হৈছে দেই আজি মোৰ পুৰা উৎপুৰি যাব আজি পুৰা জ্বলা হৈ গৈছে আৰু শুকান জলকীয়াৰ লগতে পুৰা পুৰে আজি ঘৰত যাই কিনে গাখীৰ লগাব লাগিব নেকি উপায় নাই আৰু এইপিনে পুৰা খাই ডেন্স কৰি আছে লগা হা কেনেকুৱা দিনা মজা লাগিলে মজা না মোৰ আৰু আছে অকণমান ভাল লাগিছেনে একদম বঢ়িয়া খা মোৰ অকণমান আছে আৰু ডেন্স কৰি দে এতিয়া একেবাৰে অৱশেষত মই এতিয়া ঝোলখিনি খাই আছোঁ এনেকৈ যিহেতু মই টেঙা খালে মানে ঝোলখিনি খাব নাপালে একদমেই ভাল নালাগে আৰু টেঙা খোৱা যেন নালাগে তো সেইটো কাৰণে মই একদম ঝোলখিনি সদায় খাওঁ মানে আৰু কোনে খাই ভাল পায় কমেণ্টত জনাবচোন টেঙা समझ रहे हो ना খাবলৈ হ'ল কাণে দি ধোঁৱা লাগিছে এতিয়া হাত মুখ ধুই লোৱাৰ আগতে তাৰপিছত দেখুৱাইছোঁ গাইছ এটা ভাল কথা মানে খাব লাগে মানে আমি টেঙা খালোঁ যাৰ ঘৰত আছিলোঁ টেঙা চেঙা খাই মানে এতিয়া আকৌ পিঠা বনাইছে বোলে তো এতিয়া পিঠা নিছে এনেকুৱা তেল পিঠা বুলি কয় আপোনালোকে কি কয় নাজানো এতিয়া আমি পিঠা খাম তেল পিঠা চাওক তো খাই আছোঁ खत्म बाय बाय टाटा गुड बाय गया তো গাইছ এতিয়া আমি ফুটবল খেল চাব আহিছোঁ আমাৰ গাঁৱত মানে এখন খেল হৈ আছে ফুটবল খেল
ইমান ডাঙৰ নহয় সৰু হয় গাঁৱলীয়া খেল আৰু কি বুলি কয় বেলেগ খেল মই ইমান নাচাওঁ কিন্তু ফুটবল খেল মই বহুত চাওঁ আৰু বহুত ভাল পাওঁ সেইটো কাৰণে মই ফুটবল খেল য'তে নহওক যিমান দূৰতে নহওক মই বেছিভাগ যাওঁ মানে আৰু এটা কথা কৈছে বাকী যিয়ে হওক নহওক আজি ভিডিঅ'টো ইমানতে ৰাখিম বুলি ভাবিছোঁ তেতিয়ালৈকে নেক্সট ভিডিঅ' লগ পাম আৰু সকলোৱে এটা লাইক আৰু কমেণ্ট এটা কৰি যাব তো আজিলৈ ইমানতে ধন্যবাদ তো তেতিয়ালৈকে নেক্সট ভিডিঅ' লগ পাম তো বাই বাই গাইছ